নমস্কাৰ বন্ধু বান্ধৱীসকল, দাঁত লেতেৰা হৈ থকা, দাঁতৰ আলু ফুলা বা দাঁতৰ গুৰিৰ পৰা তেজ ওলোৱা, মুখৰ দুৰ্গন্ধ হোৱা, ডিঙি বিষ সঘনাই হৈ থকা, তাৰোপৰি ভোক নলগা, নাকেৰে গোন্ধ নোপোৱা বা চাইনাছ ৰোগ হৈ থকা, তাৰ লগতে চকুৰ অন্যান্য ধৰণৰ সমস্যা, সঘনাই মুখত ঘাঁ বা ফোঁহা হৈ থকা, তাৰোপৰি দাঁতৰ গুৰিৰ পৰা বিষ জন্ম হোৱা বা দাঁতৰ গুৰি বিষাই থকা, এনেকুৱা সমস্যা আজিৰ দিনত প্ৰায় দেখিবলৈ পোৱা যায়। আৰু আজি মই আপোনালোকলৈ এনেকুৱা এটা সাধাৰণ ৰেমেডি লৈ আহিছোঁ, যিটো বহুতেই জানে বা বহুতেই নাজানে। আৰু যদিহে আপোনালোকে নাজানে তেতিয়াহ'লে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব। বেছি দীঘলীয়া নকৰোঁ, 3 বা 4 মিনিটৰ ভিডিঅ'। যদিহে আপোনালোকে এই ভিডিঅ'টো চায় তেতিয়াহ'লে আপোনালোকে মুখত হোৱা যিকোনো সমস্যাৰ পৰা বাচি থাকিব পাৰিব। বন্ধু বান্ধৱীসকল, ৰেমেডিটো প্ৰস্তুত কৰিবৰ কাৰণে আপোনালোকক বিশেষ বস্তুৰ প্ৰয়োজন নহয়। আপুনি পাকঘৰতে পাই যাব। যিকেইটা বস্তুৰ নাম ক'ম। আৰু বন্ধু বান্ধৱীসকল, প্ৰথমতে আপোনালোকক লাগিব নাৰিকলৰ তেল এচামুচ। আপোনালোকে কেনেকৈ কৰিব, কি ধৰণে কৰিব লাগে, কিমান সময় পৰ্যন্ত কৰিব লাগে, গোটেইখিনি ক'ম। তাৰ কাৰণে এচামুচ নাৰিকলৰ তেল লাগিব। আৰু সেই এচামুচ নাৰিকলৰ তেল আপুনি মুখত লৈ কুলকুলাব লাগিব। প্ৰথম কথা আপোনালোকক মই দেখুৱাই দিবলৈ চেষ্টা কৰিম। ঠিক এনেকৈ আপোনালোকক দেখুওৱাৰ দৰে নাৰিকলৰ তেল এচামুচ লৈ মুখৰ ভিতৰত আপুনি চব ফালে কুলকুলাবলৈ চেষ্টা কৰিব। আপোনালোকে এই যিটো উপায়, এইটো মিনিমাম 10 মিনিট বা 15 মিনিট সময় বা 5 মিনিট সময় আপুনি কুলকুলাব। বন্ধু বান্ধৱীসকল, এইটো ইংৰাজীত অইল পুলিং বুলি কোৱা হয়। বন্ধু বান্ধৱীসকল, আপোনালোকে তেলৰ জৰিয়তে যদি মুখখন এনেকৈ চাফ কৰে, তাৰপিছত আপোনালোকৰ ভিতৰত থকা বেক্টেৰিয়া, মলি, দাঁতৰ যিকোনো সমস্যা দূৰ হ'ব। আৰু আপোনালোকে এই উপায়টো অৱলম্বন কৰাৰ পিছত আপোনালোকে পুনৰ যিখিনি তেল আপুনি মুখত লৈছিলে সেইখিনি উলিয়াই পেলাই দিব। এটা কথা মনত ৰাখিব, ইয়াৰে অকণমান হ'লেও অংশ ভিতৰলৈ পেটলৈ যাবলৈ নিদিব। কাৰণ এই তেলত যেতিয়া বীজাণু সোমাই পৰিব বা তেলে যেতিয়া আপুনি কুলকুলাব, তেতিয়া আপোনাৰ সেই তেলৰ লগত আপোনাৰ মুখত থকা বীজাণু, এনেধৰণৰ যিবিলাক বেক্টেৰিয়া আছে সেইবোৰ লগ লাগিব। সেয়া যদি পেটলৈ যায় তেতিয়া অপকাৰ হ'ব পাৰে। তাৰপিছত আপোনালোকে এগিলাচ গৰম পানীত অলপমান নিমখ দিব, যিমানখিনি আপুনি খাব পাৰে। বন্ধু বান্ধৱীসকল, তাৰপিছত সেই গৰম পানীৰে আপোনাৰ মুখখন ভালকৈ কুলকুলাই ল'ব। আপোনালোকে এই উপায়টো একেৰাহে যদি 10ৰ পৰা 15 দিন কৰে, তেতিয়া আপোনালোকৰ মুখৰ সকলো ধৰণৰ সমস্যা নাইকিয়া হ'ব বুলি আশা কৰা হৈছে। যদিহে আপোনালোকে দাঁত পোকে খোৱা সমস্যাত ভুগিছে, তেতিয়াহ'লে এটা ভিডিঅ' আগতেই আপলোড কৰিছিলোঁ, সেইটো ভিডিঅ' আপোনালোকে চাব পাৰে। আৰু বন্ধু বান্ধৱীসকল, এনেধৰণৰ প্ৰাকৃতিক আৰু গাঁৱলীয়া ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেন্তে পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। চাই থাকিব আমাৰ ভিডিঅ'সমূহ। ধন্যবাদ।